নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে খন্দিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ 27 জানুৱাৰীলৈকে ৰাজ্যত হ'ব প্ৰচণ্ড বৰষুণ 27 জানুৱাৰীলৈকে ডাঠ কুঁৱলী আৰু শীতে কঁপাব সমগ্ৰ ৰাজ্য 8খন জিলালৈ ইতিমধ্যে ইয়েলো এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই 27 জানুৱাৰীলৈকে ৰাজ্যত হ'ব প্ৰচণ্ড ধুমুহা বৰষুণ 8খন জিলাত ঘন কুঁৱলী আৰু প্ৰচণ্ড শীতৰ সতৰ্কবাণী বতৰ বিজ্ঞান কেন্দ্ৰৰ গুৱাহাটী মহানগৰীত এতিয়া দেখিবলৈ পোৱা গৈছে ডাঠ কুঁৱলীৰ আচ্ছাদন আৰু ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি পুৱাৰে পৰা দেখিবলৈ পোৱা গৈছে ডাঠ কুঁৱলীৰ লগতে ঠায়ে ঠায়ে আকাশ ঘাইকৈ ডাৱৰীয়া হৈ বিভিন্ন প্ৰান্তত এতিয়া ঘন কুঁৱলীৰ পৰা পৰিলক্ষিত হৈছে আন এটা খবৰ হৈছে লছ এঞ্জেলছত নতুন অগ্নিকাণ্ডৰ সৃষ্টি হৈছে কেইবাদিন ধৰি আমেৰিকাৰ লছ এঞ্জেলছত ধাৰাবাহিকভাৱে অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটিছে আৰু ৩১,০০০ লোকৰ ঘৰ ইতিমধ্যে খালী কৰিবৰ কাৰণে নিৰ্দেশ দিয়া হৈছে অশান্ত বতাহ সান্তনাই পুনৰ আমেৰিকাৰ লছ এঞ্জেলছত সৃষ্টি কৰিছে ধ্বংসলীলা নতুন ঠাইত বিয়পি পৰিছে ভয়ংকৰ অগ্নিকাণ্ড এঘণ্টাৰ ভিতৰতে নতুনকৈ ৮,০০০ একৰ ভূমি জ্বলি চাৰখাৰ হৈ পৰিছে লছ এঞ্জেলছত নতুনকৈ প্ৰায় ৩১,০০০ লোকক জৰুৰীকালীনভাৱে ঘৰ খালী কৰি দিয়াৰ নিৰ্দেশনা জাৰি কৰা হৈছে পৰৱৰ্তী খবৰটো হৈছে দৰমহা বাঢ়িব এবাৰ অংগনবাড়ী কৰ্মী আশা কৰ্মী লগতে মধ্যাহ্ন ভোজনৰ ৰান্ধনীসকলৰ ডাঙৰ খবৰ এই মুহূৰ্তত ব্ৰেকিং নিউজ অতি শীঘ্ৰে বৃদ্ধি পাব আশা কৰ্মী অংগনবাড়ী কৰ্মী মধ্যাহ্ন ভোজনৰ ৰান্ধনীৰ দৰমহা ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সেই ডাঙৰ ঘোষণা কৰিছে দৰমহা বৃদ্ধিৰ বাবে বিশেষ সমিতি গঠনৰ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হাজাৰ আশা কৰ্মী অংগনবাড়ী কৰ্মী ৰান্ধন কৰ্মীৰ প্ৰতিবাদৰ পাছতে ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে আন এটা খবৰ হৈছে পাকিস্তানৰ পৰা কপিল শৰ্মা সহ 4গৰাকী তাৰকাক মৃত্যুৰ ভাবুকি দিয়া হৈছে পাকিস্তানৰ পৰা কমেডিয়ান কপিল শৰ্মাক প্ৰাণে মৰাৰ ভাবুকি দিয়া হৈছে কপিল শৰ্মাৰ লগতে বলিউডৰ অন্য 3গৰাকী তাৰকালৈ মৃত্যু ভাবুকি ইমেইল যোগে কমেডিয়ান কপিল শৰ্মাক প্ৰাণে মৰাৰ ভাবুকি দুৰ্বৃত্তৰ সুগন্ধা বিশ্ব ৰেমো ডিসুজা আৰু ৰাজপাল যাদৱলৈকো মৃত্যু ভাবুকি দিয়া হৈছে বিষ্ণু নামৰ এজন অজ্ঞাত লোকৰ পৰা আহিছে এই ভাবুকিপূৰ্ণ মেইল কপিল শৰ্মাৰ লগতে অন্য 3 তাৰকাৰ প্ৰতিটো পদক্ষেপ নিৰীক্ষণ কৰি থকাৰ ভাবুকি 8 ঘণ্টাৰ ভিতৰতে 4 তাৰকাক উত্তৰ দিয়াৰ দাবী ইমেইল যোগে ইমেইলৰ বাৰ্তা গুৰুত্ব সহকাৰে নললে পৰিস্থিতি ভয়ংকৰ হোৱাৰ ভাবুকি দিয়া হৈছে পৰৱৰ্তী খবৰটো হৈছে মিয়াৰ চুলা দাঙি চালে গাত কটা তাৰৰ দাগ ওলাব বিড়ি হুপি থকা পাৰ্টিৰ আমি অতপালিক সহ্য নকৰো গোটেই অসমখন লেতেৰা কৰিছে মিয়াই এইদৰে কোনে মন্তব্য কৰিছে এই বিশেষ খবৰটো জনোৱাৰ চেষ্টা কৰিছো মিয়াৰ চুলা দাঙি চালে গাত কটা তাৰৰ দাগ ওলাব বিড়ি হুপি থকা পাৰ্টিৰ আমি অতপালিক সহ্য নকৰো মিয়াৰ উদ্ভণ্ডালি অতপালি আমি সহ্য নকৰো বুলি মন্তব্য গোটেই অসমখন লেতেৰা কৰিছে মিয়াই পুনৰ উজনি অসমৰ পৰা মিয়া খেদা অভিযান আৰম্ভ কৰা হ'ব মিয়াই খিলঞ্জীয়া স্বীকৃতি বিচৰাটো দুৰ্ভাগ্যজনক মিয়া খিলঞ্জীয়া হ'বই নোৱাৰে মিয়া হৈছে অবৈধ বাংলাদেশী মিয়াই নিজকে থলগিৰি ভূমিপুত্ৰ বুলি কয় খিলঞ্জীয়া থলগিৰি যুৱকলৈ ভাবুকি নামি আহিছে মিয়াই খিলঞ্জীয়াৰ দাবী কৰাটো জাতিৰ বাবে অখনি সংকেত এদিন এনেকৈ অসম বিধানসভাখন দখল কৰিব মিয়াই খিলঞ্জীয়া থলগিৰি জনতা এদিন নিজেই অসমত বিদেশী হৈ জীয়াই থাকিব লাগিব সময় থাকোঁতেই ব্যৱস্থা লোক চৰকাৰে তেতিয়াহে অসম বাচিব অসমীয়া বাচিব মিয়াই খিলঞ্জীয়া স্বীকৃতি বিচৰাক লৈ গৰজি উঠিছে আটাচু আৰু জাতীয় সংগ্ৰামী সেনা মিয়াই খিলঞ্জীয়া স্বীকৃতি বিচৰাক লৈ গৰজি উঠিছে আটাচু আৰু জাতীয় সংগ্ৰামী সেনা মিয়াক শেষ ককিয়নি বসন্ত গগৈ আৰু চিতু বৰুৱাৰ আজিৰ খন্দিয়াৰ আন এটা ব্ৰেকিং নিউজ অসমৰ ডিটেনশ্যন কেম্পত কিয় ৰাখিছে 270গৰাকী বিদেশী অসম চৰকাৰক সকিয়নি এবাৰ দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ এটা ব্ৰেকিং নিউজ ডাঙৰ খবৰ অসমৰ ডিটেনশ্যন কেম্পত কিয় ৰখা হৈছে বিদেশী নাগৰিকক ডাঙৰ প্ৰশ্ন উত্থাপন হৈছে
আদালতৰ নিৰ্দেশ উলংঘা কৰি বিদেশীক ডিটেনশ্যন কেম্পত ৰাখিছে অসম চৰকাৰে। এটা বিগ ব্ৰেকিং নিউজ, ডাঙৰ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো। কিয় বিদেশীক ডিটেনশ্যন কেম্পৰ পৰা ঘূৰাই পঠোৱা নাই চৰকাৰে? ডিটেনশ্যন কেম্পৰ স্বচ্ছতা, খাদ্যৰ মানদণ্ড নিৰীক্ষণৰ নিৰ্দেশ ন্যায়ালয়ৰ। উত্তৰ বিচাৰি অসমৰ মুখ্য সচিবকো তলব সৰ্বোচ্চ ন্যায়ালয়ৰ। ডাঙৰ খবৰ ব্ৰেকিং নিউজ, কোনো ব্যক্তিক অধিক সময়ৰ বাবে ডিটেনশ্যন কেম্পত ৰখাটো উচিত নহয়। বিদেশীক উভতাই পঠোৱাৰ প্ৰক্ৰিয়া আৰম্ভ নকৰাকৈ কিয় চলাইছে ডিটেনশ্যন কেম্প? ডিটেনশ্যন কেম্পত বন্দী ৰখা 270 গৰাকী বিদেশীক শীঘ্ৰেই ঘূৰাই পঠোৱাৰ নিৰ্দেশ দিয়া হৈছে। বিগত 9 ডিচেম্বৰতে অসম চৰকাৰৰ পৰা উত্তৰ বিচাৰিছিল সৰ্বোচ্চ ন্যায়ালয়ে। অসমৰ ডিটেনশ্যন কেম্পত কিয় ৰখা হৈছে বিদেশী নাগৰিকক? আদালতৰ নিৰ্দেশ উলংঘা কৰি বিদেশীক ডিটেনশ্যন কেম্পত ৰাখিছে অসম চৰকাৰে। আন এটা ব্ৰেকিং নিউজ হৈছে উচ্চ ন্যায়ালয়ৰ ডাঙৰ শুনানি, সকলো বাধা আঁতৰিল পঞ্চায়ত নিৰ্বাচনৰ। এটা বিগ ব্ৰেকিং নিউজ, ডাঙৰ খবৰ এই মুহূৰ্তত। পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰাক লৈ আঁতৰিল সকলো বাধা। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা। এটা বিগ ব্ৰেকিং নিউজ, চৰকাৰে ইচ্ছা কৰিলে 5খন জিলাৰ 8 পঞ্চায়ততো অনুষ্ঠিত কৰিব পাৰিব নিৰ্বাচন। 9খন লেখ আবেদনক লৈ জাৰি কৰা নিৰ্দেশনা স্থগিতাদেশ জাৰি কৰা হৈছে। ন্যায়ালয়ৰ খণ্ড বিচাৰপীঠে জাৰি কৰিছে স্থগিতাদেশ। পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰাক লৈ আঁতৰিল সকলো ধৰণৰ বাধা। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা। এটা ডাঙৰ খবৰ হৈছে প্ৰাৰ্থীহীন বিজেপিয়ে এতিয়া প্ৰাৰ্থী নাপাই বিপদত পৰিছে। গাঁও এৰিয়াত কোনো এগৰাকী ব্যক্তিয়ে খেলিব বিচৰা নাই বিজেপিৰ চিহ্নত। পঞ্চায়ত নিৰ্বাচনক পুনৰ এইবাৰ মন্তব্য কৰিছে। পঞ্চায়ত নিৰ্বাচনক লৈ পুনৰ মন্তব্য কৰিছে সাংসদ গৌৰৱ গগৈয়ে। পঞ্চায়ত নিৰ্বাচন হ'বনে নহয় মোৰ চিন্তা হৈছে, এই মন্তব্য কৰিছে গৌৰৱ গগৈয়ে। কেৱল সিমানেই নহয়, বিজেপিয়ে এতিয়া পঞ্চায়ত নিৰ্বাচন পিছুৱাই আছে। গাঁও এৰিয়াত কোনো এগৰাকী ব্যক্তিয়ে খেলিব বিচৰা নাই বিজেপিৰ চিহ্নত। বেলেগ বেলেগ দলৰ পৰা প্ৰাৰ্থী আনি পঞ্চায়ত নিৰ্বাচন খেলিব বিচাৰিছে বিজেপিয়ে। এই মুহূৰ্তত সেই খবৰটো জনোৱাৰ চেষ্টা কৰিছো। বিজেপি এতিয়া গাঁৱত সোমাই প্ৰচাৰ কৰিব ভয় কৰিছে। গাঁৱৰ ৰাইজে বিজেপিক ধৰিব ৰাস্তাত ঘটাক লৈ, আঁচনিৰ ধনক লৈ। গাঁৱৰ ৰাইজে বিজেপিক ধৰিব ৰাস্তাক লৈ, আঁচনিৰ ধনক লৈ। কেৱল সিমানেই নহয়, এতিয়াও আঁচনিৰ ধন একাংশ মহিলাই লাভ কৰা নাই। ডাঙৰ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো। গাঁৱৰ ৰাইজে বিজেপিক ৰাস্তা ঘাটক লৈ ধৰিব, আঁচনিক লৈ ধৰিব, আৰু যাৰ বাবে এতিয়া আঁচনিৰ ধন একাংশ মহিলাই লাভ কৰা নাই। বিজেপিৰ দলৰ হাতত এতিয়াও এইবিলাকক লৈ কোনো ধৰণৰ উত্তৰ নাই। প্ৰাৰ্থীহীন বিজেপি এতিয়া প্ৰাৰ্থী নাপাই বিপদত পৰিছে।